হেল্ল' গাইছ স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ। আজি আপোনালোকৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ যে PM কিষাণৰ যিটো আপোনাৰ 12 নম্বৰ ইনষ্টলমেণ্ট আছে সেই ইনষ্টলমেণ্টৰ টকাটো আপোনাৰ অলৰেডি চৰকাৰে ৰিলিজ কৰি দিছে। সেই টকাখিনি আপোনালোকৰ বেংকত সোমাইছে নে নাই বা কিহৰ কাৰণে সোমোৱা নাই ইয়াৰ বিষয়ে সকলো মোৰ ভিডিঅ'ৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিম। তো বন্ধুসকল আপোনালোকে ভিডিঅ'টো মোৰ অলপো স্কিপ নকৰি শেষলৈকে চাওক। তো দেৰি নকৰি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। পোনপ্ৰথমে আপোনালোকৰ মোবাইলটোৰ এটা ব্ৰাউজাৰ খুলি ল'ব, গুগল ক্ৰম ব্ৰাউজাৰ। ইয়াতে ওপেন কৰিব। লগে লগে ইয়াতে আপোনালোকে টাইপ কৰিব PM kisan.gov.in ক্লিক কৰি দিব। লগে লগে চাব আৰু এটা নতুন ইণ্টাৰফেচ ওলাই আহিছে। ইয়াতে যিটো প্ৰথম লিংক আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। লগে লগে আৰু এটা আপোনালোকৰ আগত নতুন পেজ ওলাই আহিছে। ইয়াতে যে মই কৈছিলোঁ সেই কথাখিনি চাওক। ৰিলিজ অফ দ্য 12th installment under PM Kisan by Honorable Prime Minister on 17 October 2022 অলৰেডি 17 তাৰিখে আপোনাৰ 12 নম্বৰ কিস্তিটো ৰিলিজ কৰি দিছে। তো ইয়াতে আৰু এটা কথা ইম্পৰ্টেণ্ট লিখিছে চাওক, EKYC মেণ্ডেটৰী ফৰ PM Kisan ৰেজিষ্টাৰ্ড ফাৰ্মাৰ্ছ। যিসকল খেতিয়ক আছে সেইসকলৰ কাৰণে EKYC টো মেণ্ডেটৰী কৰি দিছে, কম্পালচৰী বাধ্যতামূলক। OTP বেছড EKYC এভেইলেবল অন PM Kisan পৰ্টেল। OTPৰ জৰিয়তে আপোনালোকে নিজৰ মোবাইল দি নিজে আপোনালোকে EKYC সম্পন্ন কৰিব পাৰিব। নহ'লে আৰু ইয়াত লিখিছে নিয়াৰেষ্ট CSC চেণ্টাৰ মে বি কণ্টেক্ট ফৰ দ্য বায়োমেট্ৰিক বেছড KYC। আৰু ইয়াত লিখিছে যদি আপোনালোকে নিজে নিজৰ মোবাইলৰ জৰিয়তে EKYC সম্পন্ন কৰিব নোৱাৰে তেতিয়াহ'লে ওচৰত যদি CSC চেণ্টাৰ আছে তাতে গৈ পেলাই আপোনালোকে ফিংগাৰপ্ৰিণ্ট দি পেলাই EKYC সম্পন্ন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকৰ পইচাখিনি সোমাইছে নে নাই এইটো কেনেকৈ চেক কৰিব? এই পেজটো তলফালে অলপ টানিব, ইয়াতে চব লিখা আছে EKYC নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ষ্টেটাছ অফ চেল্ফ ৰেজিষ্টাৰ্ড। এনেকৈ আপোনাৰ বহুকেইটা অপশ্যন আছে, বেনিফিচিয়াৰী ষ্টেটাছ, বেনিফিচিয়াৰী লিষ্ট। তো EKYC কাৰণে আপোনালোকে এই EKYCটো আপোনালোকে ক্লিক কৰিব লাগিব। চব ওলাই গৈছে ইয়াতে আধাৰ নম্বৰ বুলি। আপোনালোকৰ নিজৰ আধাৰ নম্বৰটো ডায়েল কৰিব, ইয়াতে ডায়েল কৰি পেলাই চাৰ্জ বটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP আহিব, সেই OTPটো আপোনালোকে এণ্টাৰ কৰি পেলাই ভেৰিফাই কৰি দিব। লগে লগে আপোনালোকৰ EKYC সম্পূৰ্ণ হৈ গ'ল। তো বন্ধুসকল EKYC বিষয়ে মই ক'লোঁ, আৰু যদি আপোনালোকে এনেকৈ নোৱাৰে তেতিয়াহ'লে ফিংগাৰপ্ৰিণ্ট দি পেলাই CSC কৰিব লাগিব। তো আকৌ আপোনালোকে ইয়াত বেক বটনত যাব, গৈ পেলাই চাব ইয়াতে আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছ, আপোনালোকৰ টকাখিনি সোমাইছে নে নাই ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াতে ক্লিক কৰি দিব। চাওক ইয়াতে আপোনাৰ দুটা অপশ্যনত চাব পাৰি। এক নম্বৰ হৈছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে PM কিষাণৰ ID, ইয়াতে এইটো ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আহি গৈছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। পিছত ইয়াতে দিছে কেপচা কোড। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এণ্টাৰ কৰি পেলাই এই যিটো কেপচা কোড আছে এই কেপচা কোডটো ইয়াতে আপোনালোকে বহাই দিব। বহাই দি পেলাই ইয়াতে চাওক গেট ডাটা বুলি আছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। আৰু যদি আপোনালোকৰ এইটো মনত নে পাহৰি গৈছে তেতিয়াহ'লে এই মোবাইল নাম্বাৰটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আহি গৈছে এণ্টাৰ মোবাইল নম্বৰ। আপোনালোকৰ নিজৰ মোবাইল যিটো নাম্বাৰ লিংক আছিলে সেই নাম্বাৰটো ইয়াতে আপোনালোকে এণ্টাৰ কৰিব, কৰি পেলাই কেপচা কোড হিয়াৰ ইয়াতে যিটো কেপচা আছে এই কেপচাটো ফিল কৰি পেলাই গেট ডাটা ইয়াত আপোনালোকৰ চাৰ্জ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সকলো হিষ্ট্ৰী গুচি আহিব আপোনালোকৰ আগত। আপোনালোকে চাব পাৰিব টকাখিনি সোমাইছে নে নাই। তো থাৰ্ড হৈছে আপোনাৰ আকৌ বেগত যাব, চাওক বেনিফিচিয়াৰী লিষ্ট। আপোনালোকৰ নামটো লিষ্টত আছে নে নাই সেইটো চেক কৰিবৰ কাৰণে আপোনালোকে বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰি দিব। লগে লগে এটা এনেকৈ পেজ ওলাই আহিব। চাওক ইয়াতে লিখা আছে ষ্টেট, আপোনালোকৰ ষ্টেটটো আসাম। ইয়াতে আসাম চিলেক্ট কৰিব। তাৰপিছত আছে ডিষ্ট্ৰিক্ট, মই যিকোনো এটা ডিষ্ট্ৰিক্ট ইয়াতে আপোনাৰ এণ্টাৰ কৰিলোঁ। নগাঁও চিলেক্ট কৰি দিলোঁ, চাব ডিষ্ট্ৰিক্ট। নগাঁও চিলেক্ট কৰিলোঁ চাব ডিষ্ট্ৰিক্ট। তাৰপিছত ইয়াতে আছে আপোনালোকৰ চিলেক্ট ব্লক। নিজৰ নিজৰ যিটো ব্লক থাকে সেই ব্লকটো চিলেক্ট কৰিব। ইয়াতে মই জুৰিয়া বুলি ব্লক চিলেক্ট কৰি দিলোঁ।
তাৰ পিছত আছে সিলেক্ট ভিলেজ এই ব্লকৰ তলত যিখিনি ভিলেজ গাঁও আছে তাৰ ক্লিক কৰি দিব সিলেক্ট ভিলেজত সব ওলাই পৰিছে গাঁৱৰ নাম যিমান গাঁও আছে ব্লকৰ আন্ডাৰত মই এই বালিগাঁও বুলি ভিলেজটো সিলেক্ট কৰি দিলো এয়া সব ওলাই গৈছে লিষ্টখিনি অধীৰ সরকার কিবা কিবি নাম এবিলাক আছে ইয়াতে এয়া সব 50 লৈকে আছে যদি এইটো পেজত নাই তেতিয়াহলে ইয়াতে সব 2 বুলি লিখা আছে এটো সেকেন্ড পেজ ইয়াতে ক্লিক কৰি দিব লগে লগে এয়া সব 51 ৰ পৰা 100 লৈকে আছে যদি এইটো পেজত নাই তেতিয়াহলে থাৰ্ড পেজ আছে থাৰ্ড পেজত ক্লিক কৰি দিব এনেকৈ আপোনালোকে নিজৰ নামটো ইয়াৰ পৰা চাব পাৰিব তো বন্ধুসকল ভিডিওটো কেনে পাইছে কমেন্টৰ জৰিয়তে জনাব যদি বন্ধুসকল ভিডিওটো ভাল লাগিছে তেতিয়াহলে আপোনালোকে মোৰ লাইক শেয়াৰ আৰু যিসকল ব্যক্তি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু বেল আইকন বজাই ৰাখিব যাতে পৰৱৰ্তী নতুন নতুন ভিডিওবিলাক আপোনালোকে আগতে পায় মোৰ ভিডিওটো আপোনালোক চোৱাৰ কাৰণে সকলোকে ধন্যবাদ